Hello everyone, আজি মই আহিছো দাৰাগাঁৱলে বুলি আজি জানে না 4-5 বছৰৰ মূৰত আহিছো আগতে আহিছিলো বাৰু এবাৰ 4-5 বছৰ মান হ'ল চাগে আহিব কাৰণে পৰিবেশটো প্ৰায় তেনেকুৱাই আছে হ্যাঁ মানুহ দেখিছেনে আমি আহতে বতৰটো পুৰা মেঘ আছিল আৰু বৰষুণো মানে কিনকিনকে দি আছিল আৰু কিন্তু এতিয়া দেখিছেনে ইমান বেয়াকৈ ৰ'দটো ওলালে তথাপি মানুহ দেখিছেনে মানে এনে এইটো পিকনিক স্পট হয় বাৰু এনে এইটো পিকনিক স্পট হয় কিন্তু যেহেতু গৰমৰ বন্ধ চলি আছে সেইটো কাৰণে মানুহ অকমান বেছি হৈছে ভাল লাগিছে ন ভাল লাগে পৰিবেশটো আহি পেলাই ভাল লাগিছে বাৰু আহি থাকোঁতে ভাবিছিলোঁ এবাৰ আহিছোঁ আহি পেলাই গৈছোঁৱে যিহেতু দেখা জেগাই চোৱা জেগাত যাই বাৰ বাৰ গৈ ভাল নালাগে সেইটো কাৰণে ভাল নালাগিব বুলি ভাবিছিলোঁ কিন্তু ইয়াতে আহি সঁচাকৈ ভালে লাগিছে বাৰু আৰু চাগে ভইচটো শুনিছে নাই গম নাপাওঁ দেই পানীত ইমান বেয়া ঢৌ তাৰমানে ইয়াতে কোনোবা যদি সাঁতুৰিব নজনা মানুহ এইখিনিত পৰি যায় নহয় গোটেই এনেকুৱা লৈ যাব পাৰে এনেকুৱা ঢৌ আছে তাৰমানে বহুত বেছি ঢৌ আছে মোৰতো বহুত ভয় লাগে দেই আৰু মোৰ পানীৰ পৰা ফবিয়া আছে মই যদি বুকুলৈকে পানী আহে নহয় মোৰ বুকুত এনেকুৱা হৈ যায় সঁচাকৈ এইটো বাৰু তিতা কাপোৰে হয় আমি তাৰমানে আহি পোৱাৰ লগে লগে পানীত নামিলোঁ ৰখিব নোৱাৰিলে মই ক'লোঁ কি ভাতকেইটা বনাই মেলি গাটো ধুই ভাতকেইটা খাই পেলাই গুচি যাম আকৌ বা নাই ৰ'বই নোৱাৰে আহিছে ড্ৰেছ চেঞ্জ কৰি গা পা ধুলে এতিয়া এই জিকাই টিকিয়ে ভাত বনাই আছে ভাত হ'বই আৰু যিহেতু ইমান মানুহ অহা নাই আমি তো সেইটো কাৰণে বেছি আইটেম ৰখা নাই মাংস ভাত আৰু চালাডটোকে ৰাখিছোঁ আৰু লগৰ এজনী হেনো গাহৰি মাংস নাখায় সেইটো কাৰণে তাইৰ কাৰণে ব্ৰইলাৰ অকণমান আনিছোঁ ব্ৰইলাৰটো হ'ল বাৰু এতিয়া গাহৰি মাংসখিনি বাকী আছে সেইটো বনাই আছে সেইটো হ'লে হ'ল আৰু ভাতটো হৈছে চালাডটো বনাই আছে আপোনালোকে বাৰু আহিছে নাই কমেণ্ট কৰি জনাবচোন মানুহ আৰু আহিয়ে আছে এনেকৈ মই আজি ফাৰ্ষ্ট টাইম ভ্লগ বনাইছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বেয়া হৈছে যদিও কি চেঞ্জ কৰিব লাগিব সেইটোও জনাব সঁচাকৈ মই আজি ফাৰ্ষ্ট টাইম ভ্লগ এনেকৈ বনাইছোঁ জানেনে মই এনে ভিডিঅ' বনাই আছোঁ কিন্তু মানে ভইচ অভাৰ দিহে কথা কওঁ কিন্তু আজি মই এনেকৈ ভইচ অভাৰ নিদিয়াকৈ ডাইৰেক্ট ভিডিঅ' বনাইছোঁ আৰু জানেনে চবে মোৰ ফালে চাই আছে যেনিবা কোনো ভিডিঅ' বনোৱাই নাই অকল মইহে এইখিনি জেগাত ভিডিঅ' বনাই আছোঁ অকণমান লাজো লাগিছে দেই আৰু বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব জানেনে ইমান ঢৌ আছে তাৰমানে এনেকৈ যদি আপোনালোকে এই মাজৰখিনিত যায় নহয় গোটেই উটুৱাই লৈ যাব ভয় লাগে মোৰ চাওকচোন কিমান মানুহ হৈছে আৰু এয়া পৰিৱেশটো একবাৰ দেখাই দিছোঁ সৰু সৰু কিছুমান দোকানো আছে বাৰু আৰু এই তেওঁলোকে মাজতে বহি লৈছে এওঁলোকৰ বেছি ভাল লাগিছে জানেনে দুইফালে পানী মাজতে বহি ধুনীয়াকৈ খানাটো খাইছে